নমস্কাৰ সম্বাহিৰে স্বাগতম জনাইছো আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ নিতৌ এনেকুৱা গুৰুত্বপূৰ্ণ খবৰসমূহ চাবলৈ হলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছিল বটদ্ৰৱা থান প্ৰদৰ্শন কৰিবলৈ আৰু তাত গৈ তেওঁ ওলাই দিলে তেওঁৰ দেহৰক্ষীক। জনাবলৈ বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। বটদ্ৰৱা থানত নিজৰ দেহৰক্ষীক প্ৰৱেশ বাধা হিমন্ত বিশ্ব শৰ্মা। দেহৰক্ষীক নিজে আঁতৰাই পঠালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পেণ্ট চাৰ্ট পৰিধান কৰা দেহৰক্ষীক বাহিৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। বটদ্ৰৱা থানত দেহৰক্ষীৰ বিৰুদ্ধে অস্বস্তিত মুখ্যমন্ত্ৰী। পেণ্ট চাৰ্ট পৰিধান কৰি প্ৰৱেশ কৰিছিল বটদ্ৰৱা থানত। দেহৰক্ষীক তেনেকৈ প্ৰৱেশ কৰা দেখি জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে আঁতৰাই পঠালে দেহৰক্ষীক। এইবোৰ পিন্ধি বটদ্ৰৱা থানত নোসোমাবা, থানৰ বাহিৰত গৈ ৰৈ থাকাগৈ, এই কথা কলে মুখ্যমন্ত্ৰীৰ দেহৰক্ষীক। দেহৰক্ষীক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ মাজতে বটদ্ৰৱা থানক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বটদ্ৰৱা থানলৈ জাতীয় সাজপাৰ পিন্ধি যাব পাৰিব দৰ্শনাৰ্থী। 12 বছৰ উৰ্ধ্ববৰ প্ৰতিজনে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বটদ্ৰৱা থানত নিজৰ দেহৰক্ষীক প্ৰৱেশ বাধা হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মই আজি কৈ দিম লগে লগে, আৰুতো নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3 দিনটো লাগে সেইখিনি। তো সম্বাহিৰ আছে, আপোনালোকে নিশ্চয় শুনা পালে মুখ্যমন্ত্ৰীৰ মন্তব্য। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। জয় হোম।